খুৰা মা কলৈ গ'ল? প্ৰশান্তই কন্দনামোৱা হৈ আহি পবিত্ৰক সুধিলে। তোমাৰ মামাৰ ঘৰলৈ গৈছে। প্ৰশান্তৰ গালে মুখে হাত ফুৰাই পবিত্ৰই ক'লে। মোক নিনিলে কিয়? কালিলৈ আহিব। এতিয়া ব'লা আমি দুয়ো ফুৰি আহোঁগৈ। প্ৰশান্তই আনন্দতে জঁপিয়াই উঠিল। পবিত্ৰই প্ৰশান্তক লৈ চহৰ অভিমুখে ওলাই গ'ল। দুয়ো পোনতে অৰোৰা আৰ্ট গেলেৰীত গৈ উপস্থিত হ'ল। সেই সময়ত ষ্টুডিঅ'ত ভোলানাথৰ সলনি আন এজন লোক উপস্থিত আছিল। আহক, মানুহজনে পবিত্ৰক সম্ভাষণ জনাই ক'লে। ভোলানাথ দত্ত ক'ত? পবিত্ৰই প্ৰশ্ন কৰিলে। নাই। নাই? হয়, ষ্টুডিঅ'ৰ কামত যোৱাকালি তেখেত কলিকতালৈ গৈছে। কিবা কাম আছিল? মানুহজনে সুধিলে। তেখেতৰ লগত অলপ কথা আছিল। পবিত্ৰই তাত সময় নষ্ট নকৰি প্ৰশান্তৰ সৈতে পুনৰ গাড়ীত উঠিল। এনেতে পিছফালৰ পৰা কোনোবাই মতা শুনি পবিত্ৰই পিছলৈ ঘূৰি চাই দেখে যে অদূৰত মাৰ্গাৰেট থিয় হৈ আছে। হেল্ল' মিছ চৌধুৰী, ক'ৰ পৰা? পবিত্ৰই হাঁহি এটা মাৰি সুধিলে। আহিছিলোঁ আপোনাৰ তালৈকে যাম বুলি, কিন্তু দাদাক বিচাৰি ফুৰোঁতে অনেক সময় গ'ল। মাৰ্গাৰেটে পবিত্ৰৰ ওচৰ চাপি আহি ক'লে। কোন দাদা? পবিত্ৰই প্ৰশ্ন কৰিলে। সিদিনা যে হোটেলত চিনাকি হৈছিল। অহ, মনত পৰিছে। মোৰ ঘৰলৈ যায় যদি ব'লক। নাই, ক্ষমা কৰিব, এতিয়া আৰু নাযাওঁ। আবেলি 5মান বজাত নিশ্চয় যাম। এতিয়া ক'লৈ যাব? পবিত্ৰই পুনৰ প্ৰশ্ন কৰিলে। এতিয়া ঘৰলৈ। মাৰ্গাৰেটে হাঁহি মাৰি উত্তৰ দিলে। কিহত যাব? টেক্সিত। তাতকৈ মোৰ গাড়ীতে ব'লক, থৈ আহোঁগৈ। আপোনাৰ অসুবিধা নহ'ব? একো অসুবিধা নহয়, ব'লক। মাৰ্গাৰেটে হাঁহি এটা মাৰি কাৰত উঠি ক'লে। মোৰ ফ্লেটটো আপুনি দেখিছে জানো? আপুনি বাট দেখুৱাই দিয়ক। লগে লগে পবিত্ৰই গাড়ীত ষ্টাৰ্ট দিলে। মন্থৰ গতিৰে গাড়ী চহৰৰ মাজপথেৰে অগ্ৰসৰ হ'ল। বাওঁফালে যাব। চাৰিআলি এটাৰ ওচৰ পোৱাৰ লগে লগে মাৰ্গাৰেটে ক'লে। 5 মিনিটৰ ভিতৰতে পবিত্ৰৰ গাড়ী গৈ মাৰ্গাৰেটৰ ফ্লেটৰ সন্মুখত ৰ'ল। এয়াই নেকি আপোনাৰ ফ্লেট? পবিত্ৰই সুধিলে। হয়। মাৰ্গাৰেটে গাড়ীৰ পৰা নামি ক'লে। অনুগ্ৰহ কৰি এখনতে সোমাই গ'লে বৰ ভাল পাম। নাই, এতিয়া নোসোমাওঁ, আন এদিন আহিম। আপুনিয়ে যদি বেয়া নাপায় মোৰ ঘৰলৈ আজি আবেলি যাব। নিশ্চয় যাম, মাৰ্গাৰেটে হাঁহি উত্তৰ দিলে। পবিত্ৰই বিদায় লৈ তাৰ পৰা মুহূৰ্ততে আঁতৰ হ'ল। আবেলি 4 বজাৰ লগে লগে মাৰ্গাৰেট আহি পবিত্ৰৰ ঘৰত উপস্থিত হ'ল। ঘৰৰ সন্মুখৰ বাৰাণ্ডাতে ভৰি দিয়াৰ লগে লগে পবিত্ৰৰ লগোৱা শিউলাল ভিতৰৰ পৰা ওলাই আহি মাৰ্গাৰেটৰ সন্মুখত উপস্থিত হ'ল। লহকৰ আছে? মাৰ্গাৰেটে সুধিলে। আইয়ে। শিউলালে মাৰ্গাৰেটক নি ভিতৰৰ কোঠাত বহিবলৈ দিলে। চাহাব কাহা হে? মাৰ্গাৰেটে সুধিলে। চাহাব নেহি হে মাইজি? নেহি হে? মাৰ্গাৰেট যেন আচৰিত হ'ল। जी माई जी, अभी अभी बाहर गया, लेकिन आपकी बात मुझको कह के ही है। 5 बजे में साहब आएगा। और वो छोटा बच्चा साथ में गया माई जी? मार्गारेटे घড়ীলৈ চালে। তাৰপিছত শিউলাললৈ চাই প্ৰশ্ন কৰিলে। तुम्हारा नाम क्या है? शिवलाल। एक काम करोगे? मार्गारेटे मुलायम সুৰত উঠিলে। बोलिए माई जी। শিউলালে হাতজোৰ কৰি ৰ'ল। सामने वाला दुकान से आज का एक अखबार लेके आओ। समझा? जी माई जी, পইচা ले जाओ। মাৰ্গাৰেটে বেগৰ পৰা টকা উলিয়াই শিউলালৰ হাতত দিলে। শিউলালে খবৰ কাগজ আনিবলৈ লৰি ওলাই গ'ল। সেই সুযোগতে মাৰ্গাৰেট ভিতৰলৈ গ'ল। মাৰ্গাৰেটে জানে যে শিউলালে খবৰ কাগজ কিনি উভতি আহোঁতে কমেও 10 মিনিট সময় লাগিব। সেইখিনি সময়ৰ ভিতৰতে হয়তো মাৰ্গাৰেটে সুদৰ্শনৰ কিবা সম্ভেদ পাব, কাৰণ পুৱাতে সুদৰ্শন ইয়ালৈ আহি আৰু উভতি যোৱা নাই। মাৰ্গাৰেট পোনতে পবিত্ৰৰ শোৱনি কোঠাৰ দুৱাৰ খুলি সোমাল। কোঠাৰ ভিতৰত ক'ৰবাত সুদৰ্শন আছে নেকি মাৰ্গাৰেটে এফালৰ পৰা চাবলৈ ধৰিলে, কিন্তু সুদৰ্শনক ক'তো দেখা নাপালে। অৱশেষত মাৰ্গাৰেটৰ চকু কোঠাৰ ভিতৰত থকা গোপন কোঠৰীটোৰ ওপৰত পৰিল। মাৰ্গাৰেট লৰালৰিকৈ দুৱাৰখনৰ ওচৰলৈ গৈ খুলিবলৈ চেষ্টা কৰিলে, কিন্তু কোনোপধ্যে দুৱাৰখন খুলিব নোৱাৰি হতাশ হ'ল। এনেতে ভিতৰত কোনোবাই কঁহাৰ দৰে শব্দ শুনি মাৰ্গাৰেটে লাহে লাহে মাতিলে। সুদৰ্শন? কোন? ভিতৰৰ পৰা সুদৰ্শন চিঞৰি উঠিল। ঠিক সেই সময়তে বাহিৰত গাড়ী এখন ৰোৱা আৰু গেট খোলাৰ শব্দ শুনি মাৰ্গাৰেটে ততালিকে দুৱাৰখন আগৰ দৰে বন্ধ কৰি দি আগফালৰ চৰা ঘৰত আহি বহিল। খন্তেক পাছতে পবিত্ৰ, প্ৰশান্ত আৰু অমল কৃষ্ণ কোঠাটোলৈ সোমাই আহিল। নমস্কাৰ মিছ চৌধুৰী, আপুনি নিশ্চয় কেতিয়াবাই আহি বহি আছে। বিশেষ কাম এটাৰ কাৰণে হঠাৎ ওলাই যাবলগীয়া হ'ল, ক্ষমা কৰিব।
পবিত্ৰই মাৰ্গাৰেটক উদ্দেশ্যি ক'লে, নাই, মই অকণো বেয়া পোৱা নাই। মাৰ্গাৰেটে হাঁহি এটা মাৰি ক'লে। পবিত্ৰ আৰু অমল কৃষ্ণ দুয়ো এখন চোফাত বহিল। প্ৰশান্ত আহি অমল কৃষ্ণৰ কোলাত বহি ল'লে। শিউলাল? পবিত্ৰই ভিতৰৰ ফালে চাই চিঞৰিলে। সি নাই, মই তাক পেপাৰ এখন কিনি আনিবলৈ এইমাত্ৰ পঠিয়ালোঁ, মাৰ্গাৰেটে ক'লে। বাৰু এখেতৰ লগত চিনাকি হওক মিছ চৌধুৰী, এখেত হৈছে ডক্টৰ অমল কৃষ্ণ হাজৰিকা। নাম বোধহয় শুনিছেই, পবিত্ৰই চিনাকি কৰি দিলে। নমস্কাৰ। অমল কৃষ্ণই হাঁহি এটা মাৰি নমস্কাৰ জনাই ক'লে। মাৰ্গাৰেটে প্ৰতি নমস্কাৰ জনাই ক'লে, আপোনাৰ নাম মই বহুদিন আগৰ পৰাই শুনিছোঁ, আজি চিনাকি হৈ ভাল লাগিল। কিছু সময় কথা পতাৰ পাছত মাৰ্গাৰেটে ক'লে, মই বেছি সময় নবহোঁ মিষ্টাৰ লস্কৰ, বিশেষ এটা কথাৰ কাৰণেহে আপোনাৰ ওচৰলৈ আহিলোঁ। কওক। কালিলৈ মোৰ জন্মদিন, তাৰ বাবে সন্ধ্যা 7 বজাত আপোনাক নিমন্ত্ৰণ জনালোঁ। লগতে আপোনাকো দেখা পালে আনন্দিত হ'ম ডক্টৰ হাজৰিকা। নিশ্চয় দেখা পাব, আমি নিশ্চয় আপোনাৰ অনুৰোধ ৰক্ষা কৰিম, ডক্টৰ হাজৰিকাই হাঁহি এটা মাৰি ক'লে। অলপ সময় পাছতে মাৰ্গাৰেটে বিদায় ল'লে। পবিত্ৰ আৰু অমল কৃষ্ণ দুয়ো ভিতৰ কোঠালৈ গ'ল। কোঠাত পূৰ্বতে ঠিক কৰি ৰখা অট'মেটিক কেমেৰাটো পবিত্ৰই উলিয়াই আনি নিজৰ আটোম টোকাৰি ডাৰ্ক ৰুমটোত সোমাই ফিল্মটো ডেভেলপ কৰি পৰীক্ষা কৰি অমল কৃষ্ণলৈ চাই হাঁহি এটা মাৰি ক'লে। কি হ'ল? আগ্ৰহেৰে অমল কৃষ্ণই সুধিলে। জালত পৰিছে। মাৰ্গাৰেট এই কোঠৰীটোৰ দুৱাৰৰ ওচৰলৈ আহিছিল। আমাৰ 2 মিনিট পলম হোৱা হ'লে হয়তো তাই সুদৰ্শনক পলুৱাই নিবলৈ সক্ষম হ'লহেঁতেন, অমল কৃষ্ণই ক'লে। এইখন দুৱাৰ খুলিবলৈ মাৰ্গাৰেটৰ সাধ্য নাই, এইবুলি পবিত্ৰই সুদৰ্শনক বন্দী কৰি ৰখা কোঠৰীটোৰ দুৱাৰখন খুলি দিলে।